ইহঁতে আহিলে মানে একদম 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 অৱস্থা বেয়া, একদম অৱস্থা বেয়া। তো কিন্তু মেচুকা মানে কি কম মানে লিমিটলেছ খতৰনাক, বহুত এক্সট্ৰিম খতৰনাক, যাওঁ ঠিক নহ'ব। চিচেৰি ব্ৰিজ আৰু ভাই যিটো লোকেশ্যনত ৰখিছে ভাই, পানীখিনি মেগী খাব লাগে, মেগী পাৰ্চাৰ খতম, মেগী খাওঁ, মেগী গ'ল। ইফালে আমি আহি পাই গ'লো শদিয়া। কি আছিল? শদিয়া ধুবুৰী গোটেই ঘূৰিলো, কিন্তু মন পচন্দৰ ৰাপিতা মই পাছিঘাটতে পালো। একো নাই। শশাংক ভাইৰো বিয়া চিয়া আহি আছে ভাই, এইখিনি টাইমত স্পেচিয়েলি ৰিক্স লোৱাটো ভাল নালাগে, কিবা যদি হৈ যায়। বিয়া কিসকা বিয়া? কাহা বিয়া? ডিব্ৰুগড়ত আছে। আৰু যোনে যোনে ৰংজুলিৰ পৰা চাই আছে, উই আৰ কামিং টু ৰংজুলিৰ বাইকো আছে। আৰু ইফালে আমাৰ লগত আছে এইখন, আৰু আগফালে আছে সেম গাড়ী, বাট এইখন ব্লেক, সেইখন হোৱাইট, নাম্বাৰ সেম 01। আৰু ইফালে জেমছৰ ড্ৰাইভিং স্কিলছ ইমানে ভাল, মই ইফালে হেলমেট পিন্ধি লৈছিলোঁ একজোৰৰ, আৰু ইফালে ইয়ে পিন্ধি লৈছে এইটো। অ ভাই একেলা চিট বেল্ট ভাবলৈ জেগা আছে নে? আছে আছে। ক'ত আছে? হেল্ল' এভৰিৱান, দিছ ইজ ৰমেশ শশাংক এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমাৰ হৈছে ডে 3 আৰু আমি এতিয়া ৰাতিপুৱা আছোঁ পাছিঘাটত, য'ত লাষ্ট ব্লগটো খতম কৰিছিলোঁ। এইফালে আছোঁ আমি হোমষ্টেটোত, আৰু পুৱাই পুৱাই আমাৰ আহি গৈছে এইফালে চাহ, আৰু এইফালে আহি গৈছে আমাৰ ব্ৰেড বাটাৰ, আৰু এইফালে আমাৰ জেমছে কৰি আছে ব্লগ एडिट। तो चलो पहले चाय पी लेते हैं, उसके बाद यहाँ से निकल जाते हैं। আৰু মেইন কেছটো অলপমান পিছত গম পাব, মানে আমি ইয়াৰ পৰা আকৌ আগুৱাই যোৱা প্লেন আছিলে, বাট কিছুমান টেকনিকেল নহয় নেচাৰেল ইছ্যুৰ কাৰণে আমি ইয়াৰ পৰা আগুৱাই যাব নোৱাৰিম। কিয় আগুৱাই যাব নোৱাৰিম? যাব পাৰোঁ, বাট অকণমান ইছ্যু আহি আছে। কি ইছ্যু আহি আছে যদি যোৱা নহয়, গোটেইখিনি বহুত গম পাই থাকিব। তো চলো এতিয়া ফাৰ্ষ্ট খাই ল'ম, ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত ইয়াৰ পৰা মই এডিট কৰিব আছে, এডিট কৰি ইয়াৰ পৰা ওলাই যাম। আৰু এতিয়া বাজি আছে 10টা, আৰু এতিয়া আমি অলপমান পিছতে ব্লগ চগ মোৰ এডিট কৰা হ'ল, এতিয়া আৰু জেমছে এডিট কৰি আছে। তো জেমছৰ এডিট কৰা হ'লে আমি ইয়াৰ পৰা ওলাই যাম। চাওঁ ক'ত যাওঁ। ডিম্পুহঁতে মানে ফোন কৰি কৈছে যে আপত যাব নালাগে, বহুতখিনি ইছ্যু হৈ আছে, সিহঁতেও বোলে কিবাকৈ বাচি আহিছে, আৰ্মিয়ে ৰেস্কিউ কৰি ওলাই আনিছিলে। আৰু যেতিয়া য'ত আমি আছোঁ তাৰ লোকেশ্যনটো এবাৰ আপোনালোকক দেখাই দিওঁ। কি ধুনীয়া ৰাতি এটা প্লেচত গৈছিলোঁ, আপোনালোকক ব্লগত দেখা সেনেকৈ দেখুওৱা নাই, আজি দেখাম। যোৱাতে কি ধুনীয়া লোকেশ্যন তাত গৈছিলোঁ, অকণমান আগত ৰিভাৰ ফ্ৰণ্ট বুলি কয়, কি মজা লোকেশ্যন। আৰু এইফালে চাওক না ভাই, আৰু এইফালে পাহাৰ অকণমান দেখা পাইছে আপোনালোকে। ঘৰবিলাক চাওক, পূৰা ট্ৰেডিশ্যনেল, পূৰা একদম। আৰু আমি আছিলোঁ ইয়াতে নেচাৰ হাব হোমষ্টে। আৰু কালি ৰাতি এটা বস্তু দেখাই পোৱা নাছিলোঁ, এতিয়া জাষ্ট দেখা পাইছোঁ। ইয়াতে মানে আপুনি যদি ইচ্ছা কৰে জিমৰ গোটেইখিনি ফেচিলিটিছ এভেইলেবল আছে। এইফালে গোটেইখিনি আছে, এইফালেও আছে আপোনাৰ গোটেইখিনি। আৰু এইফালে অকণমান আগত কৈছিলোঁহে, এতিয়া ডিম্পুহঁতো আহি পাই গ'ল। মানে কি হৈছিলে, আমি যোৱা কথা আছিলে আগত, বাট ইহঁতে আহিলে মানে একদম 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 অৱস্থা বেয়া, একদম অৱস্থা বেয়া। তো কিন্তু মেচুকা মানে কি ক'ম মানে লিমিটলেছ খতৰনাক, বহুত এক্সট্ৰিম খতৰনাক, যাওঁ ঠিক নহ'ব, একদমেই খতৰনাক। আৰু এইফালে আমি ওলাই দিলোঁ আমাৰ কটেজৰ পৰা, বাট জেমছ কি ক'ব, ইটছ ভেৰি এক্সপেঞ্চিভ। 2500কে লৈছে জাষ্ট এটা বস্তুৱে ইকনমিকেল, সেইটো হৈছে চিকেন। আৰু এইফালে ডিম্পুহঁতো আহিছিলে, এতিয়া ওলাই গৈ আছোঁ আমি। কালি ৰাতি যিটো লোকেশ্যন দেখাইছিলোঁ ৰিভাৰ ফ্ৰণ্ট, তালৈকে গৈ আছোঁ, তালৈকে গৈ লওঁ, তাৰপিছত আমি ক'ত যাম তাতে ডিছকাছ হ'ব। তেতিয়াহ'লে তাহাঁতৰ এইটো ৰাস্তা বেছি ভাল হ'ব, আমি যিটো ৰাস্তাত আহিছোঁ। অহা ৰাস্তাৰে ডিব্ৰুগড় পাই যাব, আৰু আমি এক পাক গৈ ৰয়িং হৈ তিনিচুকীয়া হৈ পাম ডিব্ৰুগড়, কাৰণ আমি পাহাৰ এতিয়ালৈকে পোৱাই নাই। ডিব্ৰুগড় পাম দে আৰু মোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখন মানে মোৰ ভাৰতৰ একদম কাষত থকা প্লেচ, কাষত নহয় ভিতৰত থকা প্লেচ।
আৰু এইফালে আমি আহি পাই গ'লোঁ চিয়াং ৰিভাৰ ফ্ৰণ্ট, যিটো নেকি আমি কালি ৰাতি এক্সপ্ল'ৰ কৰিছিলোঁ, বাট আপোনালোকক ইমান ভালকৈ দেখুওৱা হোৱা নাছিলে কাৰণ ৰাতি হৈ আছিলে। তো এতিয়া ধুনীয়াকৈ দেখাইছোঁ, ডিম্পুহঁতো আহিছে, একেলগে ধুনীয়াকৈ ফুৰিম এনজয় কৰিম। তো চলো ভিডিঅ'। আৰু ইফালে আমি আহি পাই গ'লোঁ কালিৰ লোকেশ্যনটো, বাট দিনত চাওক না কি ধুনীয়া কালাৰ আহি আছে। কালাৰ কিন্তু মজা আহি আছে ভাই। ক্ৰীম সেই বস্তু সেই খলা মানে পাহাৰৰ ওপৰত নামি আহি ৰাস্তাত মানে ৰাস্তাত ইমান তাতে মানে 4 হুইল দি পিনে আহিব লাগিব, নহ'লে উপায় নাই। মোৰ ভিডিঅ'ত আছে। ओहो हो क्या फील आ रहा है, क्या वाइब्स आ रहा है, क्या हवा आ रहा है। इधर से जाने का मन ही नहीं कर रहा थोड़ा सा अभी। कल याते আহিছিলোঁ বহুত ৰাতি 50 মিনিট। আৰু ৰিভাৰ ফ্ৰণ্টৰ পৰা আহি এতিয়া আমি খাম একেলগে, ডিম্পুহঁতৰ লগত একেলগে আমি খাম এতিয়া ফুচকা মানে গোলগপ্পা। তো গোলগপ্পা বগেৰা খাই উফ বেলেগ চিষ্টেম মানে নিজে ধৰি ল'ব লাগে, এটাকে মাৰিব বোলে। আৰু এইফালে আমি ইয়াৰ পৰা ওলাই দিলোঁ কি ৰিভাৰ ফ্ৰণ্টৰ পৰা ওলাই দিলোঁ। আৰু এতিয়া আমি যাম ৰয়িং হৈ পেলাই আমি একটাৰ মাৰি ধলাশৰীয়া হৈ যাম ডিব্ৰুগড়ৰ। আজি আমি ষ্টে দিম ডিব্ৰুগড়ৰ, কাৰণ আমাৰ গধূলি কাম আছে ডিব্ৰুগড়ৰ। আৰু ইহঁতে যাব ডাইৰেক্ট গুৱাহাটী, বহুতে ফালি আছে। আৰু এইফালে ৰয়িঙলৈকে ডিষ্টেঞ্চ দেখাইছোঁ 46 কিলোমিটাৰ, 2 hours 40 minutes। আমি যদি চিধাই গুচি যাওঁ, ইফালে চিধা হৈছে আলো, আৰু আমি যাম এতিয়া ৰাইট টাৰ্ণ। কি চালিয়া জেগা ভাই, ইফালে চব পাহাৰ 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 পাহাৰ, আৰু ইফালে নদী। আৰু এইফালে আমি ফাইনেলি পাহাৰৰ ওপৰত আহি গ'লোঁ। আৰু ইফালে আছে পুৰা কাৰ্ভ ৰোড, পুৰা আৰম্ভ হৈ গৈছে। আৰু কি আপত আহি গৈছে আমি, কি কাৰ্ভ। আৰু ইফালে যদি পচিবল এইফালে কিমান ডাউনত আছে, তিনিচুকীয়া 154 আৰু ইফালে আমি আহি পাই গৈছোঁ চিচেৰি ব্ৰিজ। আৰু ভাই যিটো লোকেশ্যনত ৰখিছোঁ ভাই, পানীখিনি ভাই কি ধুনীয়া মানে আনবিলিভেবল। এইফালে আমাৰ আগলৈকে গৈ আছে। যদি আগত আৰু যদি ভাল লোকেশ্যন মই আকৌ ৰখিম তো फिर से मिलते हैं नेक्स्ट वीक को। আৰু এইফালে আমি ৰয়িঙৰ পৰা ৰাইট টাৰ্ণ লৈ লৈছোঁ। চিধা যদি গুচি গ'লে আমি ক'লে আনি নি, কিন্তু আমি আনি নি নাযাওঁ, গোটেই চবেই মানা কৰি আছে। আৰু যদি ফচি যাওঁ বহুত দিগদাৰ হৈ যাব, বহুত দিগদাৰ। তো আমি এতিয়া ৰাইট টাৰ্ণ মানে আমি গৈ আছোঁ এতিয়া ধলা শদিয়া হয়, মানে শদিয়া হয়। তো আমি এতিয়া গৈ আছোঁ ধলা শদিয়া হৈ পেলাই। আৰু ধলা শদিয়া ব্ৰিজখন আমি ফাৰ্ষ্ট টাইমৰ কাৰণে দেখা পাম। সেইখনো আমি স্পেচিয়েল ব্ৰিজে পাৰ কৰি আছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। तो चलो अभी चलते हैं। और थोड़ा के मैगी खावा लगे, मैगी पार्सल खत्म, मैगी खाओ, मैगी को मैगी दो या खुद ही माँ भैया मैगी कुकरी ना कुकरी हुआ कुकरी and कुकरी किन palas कुकरी दिवा के ला बाने ती मला ते रंग लिट बाने ना আকৌ মাজত জেং টেং হৈ যাব আহি আছোঁ। আৰু যোনে যোনে ৰংজুলিৰ পৰা চাই আছে, উই আৰ কামিং টু ৰংজুলিৰ বাইথ' মোৰ খুবেই
এটা প্ৰিয় বুলি ক'ব লাগিব কাৰণ ৰাভা কমিউনিটিৰ ফেষ্টিভেল আৰু ৰাভা কমিউনিটিৰ লগত মই আগৰ পৰা বহুত এটা ভাল আৰে ইমানে ৰাভা কমিউনিটিৰ লগত বহুত ভাল সম্পৰ্ক এটা আছে আমি উই আৰ কামিং টু বাইকক আৰু থেংক ইউ যোনে মাতিছে আমাক হোষ্ট কৰিছিলে আমি আহি আছো আকৌ একেলগে উইথ লটছ অফ লাভ ফাইনেলি বাইকৰ একেখন মঞ্চত আমাক পাবলৈ কণ্টেক্ট কৰক 108 নম্বৰত তো চলো চলতে আৰু ইফালে আমি পাইছো শান্তিপুৰ না শান্তিপুৰ আৰু ইফালে আমি এক্সিট কৰিম এতিয়া অসমক এক্সিট কৰি আমি অৰুণাচল তো ফাৰ্ষ্ট ফিউল আপ এডাল কাতে কমিছে আমি ফিউল আপটো কৰি ল'ম কৰি পেলাই ইয়াৰ পৰা ওলাই যাম কাৰণ ইফালে 83 रुपीस ইফালে 93 কৰি লয় এডাল কথা অলটো কমিছে পৰা আছে তিনিচুকীয়া 90 কিলোমিটাৰ আৰু ডিব্ৰুগড় আছে 138 ঠিক আছে না কিবা ৰখা কি পাৰিছে আৰু ইফালে আমি আহি পাই গলো শদিয়া কি আছিল শদিয়া ধুবুৰী গোটে ঘূৰিলো কিন্তু মন পছন্দৰ আপিতা মই পাছিঘাটতে পালো তো চলো একো নাই জাষ্ট ইগনোৰ এটা আমাৰ বেলেগ কথা আৰু ইফালে শদিয়া ঠাণ্ডা আৰু বেছি দূৰ নাই আমি ধলা শদিয়া ব্ৰিজ পাই যাম অলপ পিছত যিখনে নেকি ধলা আৰু শদিয়াক কানেক্ট কৰিছে চাগে না চলো 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 আৰু ইফালে আমি পাই গলো ধলা শদিয়া ব্ৰিজ মানে ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু এইখনৰ ডিষ্টেঞ্চ হৈছে 9.5 কিলোমিটাৰ আৰু কি নদীৰ ওপৰত আছে এইখন আছে লোহিত নদীৰ ওপৰত তো অকণমান আগত গৈ লওঁ গ'লে ধুনীয়াকৈ ফটো চটো উঠিলে যিখিনি নেকি আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব এইখিনি ব্ৰিজ কৰিলে এইফালেতো চাহ বাগানৰ ওপৰত ব্ৰিজ দিয়ে নেকি মানে তোমাৰ বস্তু এনেকৈ মিলাই নিব লাগিব না ডাইৰেক্ট এনেকৈ খতম কৰি দিব নোৱাৰে তো আমি অকণমান আগত গৈ লওঁ গৈ লৈ চাওঁ যদি পাৰোঁ দুই এটা ফটো উঠিম আৰু যদি অকল স্কৰ্পিঅ এনেকৈ উঠিলে নহ'ব না 800 উঠিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফি লৈ 800 উঠিব লাগিব मारुति 800 विदाउट रजिस्ट्रेशन चलो अभी चलते हैं और थोड़ा आगे रुक के 2-3 फोटो खींचते और স্টিয়াৰিঙত আহি গ'লো মই মানে আধা আধা আমি সদায় আধা আধা চলাই আছোঁ আধা জেমছে চলালে এতিয়া আধা মই চলাম তো লেটছ গো আৰু এইফালে ভোকটো লাগিছিলে মাত্ৰ আৰু এইফালে পুৰা ট্ৰেডিশ্যনেল দেখা পাইছোঁ পুৰা মানে খাই খাতৰা লাগিব ইয়াতে ধুনীয়াকৈ গাড়ীখন আমি পাৰ্ক কৰি দিওঁ চালিয়াকৈ তো লেটছ গো আৰু এইফালে আমাৰ গাহৰি ভাত আহি গ'ল তো জলদি জলদি ইয়াৰ পৰা খাব লাগে আৰু ওলাই যাব লাগে সেইফালে হিমাংশুতো ৰখি আছে বা ডিব্ৰুগড় ঘূৰাব লাগে আৰু এইফালে আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু ইয়াতে খাইছোঁ হিমু পাৰিবাৰিক ধাবা হিমু ফেমিলি ৰেষ্টুৰেণ্ট এতিয়া আছোঁ লিভিং ইন দ্য পেৰাডাইজ মি এণ্ড মাই হোমিজ ইয়াৰ পৰা ওলাই আছোঁ না 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 তোমালে মোৰ মৰম আছে কিমান বৰষুণ দিলে ৰাতি মনত পৰে কিমান আৰু ইয়াৰ পৰা ডিব্ৰুগড় মোটামুটি আছে আৰু 85 কিলোমিটাৰ 1 ঘণ্টা 20 মিনিট দেখা আছে আমি 1 ঘণ্টাত পাই যাম আৰু এটা গান আৰু এটা কপি মানে বেকগ্ৰাউণ্ড চং লাগে মানে ৰেকৰ্ডিং কৰি আছোঁ সঁচাকৈ মই মনত পৰিছে পাছিঘাটলৈ কিয় জানানে জন্মদিনা ইয়াৰ আগত গ'লে চেঞ্চৰ হৈ যাব মানে কথাটো কি আৰু কাৰোবাক যদি ন' কপিৰাইট চং লাগে মোৰ ব্লগৰ পৰা ডাউনলোড কৰি পেলাই আপুনি লগাই দিব পাৰি এইফালে আহি আমি এটা লোকেশ্যনত ৰাখিছোঁ এইফালে চাওক গাড়ী এটা পাৰ্ক কৰিছে আৰু এইফালে চাৰিওফালে টি গাৰ্ডেন চাৰিওফালে চাওক পুৰা একদম আৰু এইখন হৈছে रायडंग टी स्टेट तो अभी चलो यहाँ से चलते हैं और इफाले आमी आही पाई गलो फाइनली तिनिसुकिया মানে তিনিসুকিয়া টাউনলৈকে সোমাব লাগে ইফালে বাইপাস তিনিসুকিয়া বাইপাস আৰু ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা মোটামুটি আৰু 40-45 কিলোমিটাৰ মান আছে ডিব্ৰুগড়লৈকে আন্ধাৰ হোৱাৰ মানে আন্ধাৰ হ'ব আমি গৈ পাম ডিব্ৰুগড় আৰু লোকেশ্যন মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি তো হিমাংশু ৰখি আছে তাতে আমি ফাৰ্ষ্ট গৈ লৈ আৰু এইফালে আমি অলমোষ্ট আহি পাই গ'লো ফাইনেলি ডিব্ৰুগড় আৰু আজি আমি থাকিম ডিব্ৰুগড়ত মানে হিমাংশু আহি পাইছে ৰাতিপুৱা আহি গৈছে গুৱাহাটীৰ পৰা তো আজি আমি ডিব্ৰুগড়তে ঘূৰিম এনজয় কৰিম তাৰপিছত আজি থাকি পেলাই কালি ৰিটাৰ্ণ আকৌ তেজপুৰ গুচি যাম তো সেইটোৱে তো এতিয়া আৰু এজন লগৰ জেমছৰ লগৰ এজন আহি আছে তো আমি গৈ লওঁ ফাৰ্ষ্ট হোম ষ্টেলৈকে গৈ পেলাই ফ্ৰেছ হৈ ওলাই দিম ইউনিভাৰ্চিটি চলো জলদি চলতে ৰুমতে আৰু এইফালে আমি এতিয়া ওলাই আহিছোঁ একেবাৰে কি
চিষ্টেম ভৰিব গৈ আছোঁ আৰু ইফালে আমাৰ লগত আছে এইখন আৰু আগফালে আছে চেম গাড়ী বাট এইখন ব্লেক সেইখন হোৱাইট নাম্বাৰ চেম 01 তো লেটছ গ' আৰু ফাইনেলি মই প্ৰথমবাৰৰ বাবে যেনেকৈ আপাৰ আছাম ট্ৰিপ মাৰি আহিছোঁ প্ৰথমবাৰৰ বাবে মই জেমছৰ গাড়ীৰ পিছৰ চিটত বহিছোঁ তুমি বস খেলা আৰু এইফালে জেমছৰ ড্ৰাইভিং স্কিলছ ইমানে ভাল মই এইফালে হেলমেট পিন্ধি লৈছিলোঁ একযোৰৰ আৰু এইফালে ইয়ে পিন্ধি লৈছোঁ এইটো অ'কে নাও উই আৰ ৰেডি টু ৰেচ ভাই একেলা চিট বেল্ট ভাবলৈ জেগা আছে নে ক'ত আছে মোৰ লগত গাইড ডিব্ৰুগড়ত মানে চেছ তাবাহি মই এতিয়া এখন কলাজ আৰু এইফালে আমি আহিছোঁ গাহৰি কিনিব এই বনাবাতে আছি মই হায়াৰ কৰিম তোক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডিপাৰ্টমেণ্ট ফাৰ্মাচী আৰু এইফালে আমি ওলাই আহি গৈ আছোঁ এইফালে আমাৰ বজাৰ ইফালে তেলৰ বটল কিবা কিবি মাংস ইফালে আৰু লৈ গৈ আছা ইফালে ৰাতি আমাৰ পাৰ্টি চলি আছে আৰু ইফালে আমাৰ বনি আছে চিকেন আৰু ইফালে আমাৰ হৈ আছে মানে হৈ গ'ল অলৰেডি পৰ্ক আৰামছে পুৰা ট্ৰাক খাম আৰু আজিলৈ ব্লগটো ইমানতে খতম কৰি তো যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনাৰ মোৰ চেনেল নতুন কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ নতুন ভিডিঅ'ত নতুন ঠাইত বাই